এটি নতুন দিনৰ নতুন কবিতাৰে আজি কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। কবিতাৰ শিৰোনাম বুজাব নোৱাৰা কিছু অনুভৱ। বহু কথাই আছে ক'বলৈ, মাথো শুনা মানুহৰ অভাৱ। মনৰ মাজত অলেখ কথা আছে জানা, মনৰ মাজত কিছু অনুভূতিয়ে হলকনি তুলিছে আজি। আমাৰ সমাজৰ মানুহবোৰ কি অদ্ভুত নহয়নে? জীয়াই থাকোঁতে কোনেও খবৰ নলয় কেনেকৈ জীয়াই আছো। মৰিলেই প্ৰথম প্ৰশ্ন, কেনেকৈ মৰিল? আনৰ বাবে তুমি যিমানেই নকৰা কিয়, এদিন শুনিবলৈ পোৱা যায়, কি কৰিলা তুমি মোৰ বাবে? জীৱনৰ আটাইতকৈ মৰ্মান্তিক দৃশ্য সেইটোৱে, যেতিয়া চিনাকি মানুহবোৰৰ অচিনাকি ৰূপবোৰ দেখা পাওঁ। সঁচাকৈ বুজাব নোৱাৰা কিছু অনুভৱ। ধন্যবাদ।